হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। মোৰো ভালেই। স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পাব। আজি মই বনাম বুলি ভাবিছোঁ গুটি কচুৰ ৰেচিপি। মোৰ ষ্টাইলত বনাম আৰু কেনেকৈনো বনাম আপোনালোককো বোলো দেখাওঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই যাব আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া বলক ভিডিঅ'টোলৈ আগবাঢ়ো। প্ৰথমতে কচুকেইটা এনেদৰে বইল কৰি লৈছোঁ। তাৰপিছত এনেদৰে বাকলি গুচাই ল'লোঁ। এপিচ মাছ আছে, এটা পিঁয়াজ, এটা কেঁচা জলকীয়া, তেজপাত, শুকান জলকীয়া আৰু আদা নহৰু বটা এইকেইটা লৈছোঁ। তেল গৰম হোৱাত কেইটামান গোটা জিৰা দি দিছোঁ। লগতে তেজপাত, শুকান জলকীয়াও দি দিছোঁ। এইকেইটা ফুটি উঠাত এতিয়া পিঁয়াজখিনি দিম। অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। অলপ ৰঙচুৱা হৈছে আৰু দেখিছে। এতিয়া ইয়াতে জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি পাউডাৰ আটাইখিনি দি ভালদৰে মিক্স কৰি ল'ম। আটাইখিনি ভালদৰে মিক্স কৰি হোৱাত এতিয়া বইল কৰি ৰখা কচুকেইটা দি দিছোঁ আৰু মই ৰহৰ আৰু মচুৰ দাইল এনেদৰে বইল কৰি ৰাখিছিলোঁ সেইখিনিও দি দিছোঁ লগতে। এইখিনি ভালদৰে লৰাই ল'ম। অকণমান সময় ঢাকি দিম, ভালদৰে লৰাই দিয়া। এইখিনি দেখিছেনে এনেদৰে লদা পাতি গ'ল। অকণমান তেলত লাগি ধৰা নিচিনাও হ'ল। একো নাই বাৰু, কচুকেইটা পূৰা সিজিয়ে আছে। এতিয়া পানী এড কৰি দিছোঁ ইয়াতে। দেখিছেনে ধুনীয়াকৈ উতলি আছে। এতিয়া ইয়াতে মাছ পিচ আৰু আদা নহৰু বটাখিনি দি দিম। এইখিনি হৈ গৈছে আৰু দেখিছে, পানীটো মই শুকাই দিম। ৰেডি হৈ গ'ল আৰু ভাত খাবলৈ বুলি বাঢ়ি ল'লোঁ। অকণমান বুটৰ চাটনি বনাইছিলোঁ আৰু এয়া কচু গুটি ভাজি, তাৰপিছত বুট আলু এনেদৰে শুকানকৈ ভাজিছিলোঁ অকণমান জ্বলা দি। তাৰপিছত এইফালে থেকেৰা দিয়া দালি আৰু ভাত। এনেদৰে আৰু আজি থালিখন ৰেডি কৰিলোঁ। আপোনালোকে যদি চাই ভাল পালে লাইক কৰিব।